দিনটো অপেক্ষাৰ অন্তত যেনে তেনে কৰি নমস্কাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মই হাজি কাচি ওলাইছোঁ দেখিছেনে বাৰু কেনেকুৱানো লাগিছে জনাব দেই এয়া আচলতে মই এঠাইলৈ যাবলৈ ওলাইছোঁ কলৈনো যাওঁ কিনো কৰোঁ আপোনালোকক যিমানখিনি পাৰোঁ মই দেখুৱাবলৈ চেষ্টা কৰিম আৰু মোৰ ভিডিঅ'টো আচলতে বহুতে চাই কিন্তু লাইক নকৰে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কেনেকুৱানো লাগে ভিডিঅ'বিলাক জনাই যাব তেতিয়াহে ভাল লাগিব মনটো হয়নে বাৰু জনাব দেই কেনেকুৱা ওলাই দিলোঁ এয়া এতিয়া আমি ধেমাজি পালোহি আৰু ধেমাজি টাউনৰ মাজত আছোঁ আচলতে এয়া দেখিছেনে এয়া টাউন পালোহি টাউনৰ পৰা এতিয়া আমি এইফালে যাম সেইটো ৰাস্তা দি যাম সেইটো ৰাস্তা যাম নাজানো গৈহে আছোঁ দেই গৈ পাই দেখুৱাম আপোনালোকক তাতে কি হয়নো কোনডোখৰলৈ যাওঁ কি কৰোঁ সকলোখিনি দেখুৱাম চাই যাব ভিডিঅ'টো ইয়াতে অকণমান বহি লৈছোঁ ষ্টেণ্ডত এগৰাকী এই বৌ লগত আহিছোঁ আৰু আহিছে বাৰু মানুহ আগত গ'ল হ'ব হাই কৈ দিয়ক ক হাই পানী খাই লৈ আৰু আহি আছে দেখুৱাম বাৰু আৰু কোন কোন আহিছে আৰু ক'লৈ যাওঁ ভিডিঅ'টো চাই থাকিব কেনেকুৱা লাগে জনাব এয়া ধেমাজি টাউনৰ মাজত আছোঁ কিন্তু এইখন এই জেগাখনৰ নাম কিনো কৈ দিয়কচোন জেগাখনৰ নামটো কিনো তিনিআলি বুলি কৈছে আমি এইটো ৰাস্তা দি যাম এতিয়া এইটো ৰাস্তা দি এই ৰাস্তাটো দি যাম আগলৈ সাহিত্য ভৱন ন তালৈ যাম আৰু তাত গৈনো কি হয় আপোনালোকক দেখুৱাম চাই থাকিব দেই কণ্টিনিউ কৰিব ভিডিঅ'টো আমি চাহ খাব লৈছোঁ দেই বাছ ষ্টেণ্ডতে বহি এয়া লাল চাহ ৰাতিপুৱা চাহ খোৱা নহ'ল সেইকাৰণে এতিয়া চাহ খাব লৈছোঁ আৰু চাহৰ লগত কি খাইছোঁ দেখুৱাম দেই এইটো কিবা কি বুলি কয় এইটো কিবা কি বিস্কুট নাজানো বাদাম দি বনোৱা কি বুলি কয় জানিলে ক'বচোন আৰু মই কৈছিলোঁ এইফালেদি যাম আচলতে এইটো ৰাস্তা ধেমাজিৰ মানে চিনি পাব হয়তো ইফালে নপামলৈ যায় নপামলৈ যোৱা ৰাস্তাটো হয় আমি এফালে দিয়ে যাম আৰু এফালেদি গৈ সাহিত্য ভৱন তাতে এখন মিটিং আছে সেই তালৈকে যাম দেখুৱাম বাৰু দেই চাই যাব ভিডিঅ'টো আৰু সেই কিজনী আহি আছে দেখিছেনে বাৰু আমি ৰৈ আছোঁ তেওঁলোকৰ কাৰণে আহি পোৱা নাই এতিয়া আহি পাইছে এগৰাকীৰ লগতে আমাৰ বাইদেউগৰাকীও আহিছে হয়নে এই বাইদেউজনী হয় নহয় এই আহি আছে দেখিছেনে বাৰু হাই কৈ দিয়কচোন হাই ক'ত যাব কৈ দিয়কচোন এয়া দেই আহিলে অথনিৰ পৰা ৰৈ আছিলোঁ বাইদেউকেইজনীৰ কাৰণে এতিয়া আহি পাইছে ৰৈ এতিয়া যাম আৰু যাব লাগিব ন ইমান কিমান স্পীড ওলাই আহিছোঁ দে আপোনালোকে চাব দেই হেল্ল' যিমানকণ পাৰোঁ দেখুৱাম আৰু কি হয়নো কিমান যাব লাগে মইতো নাজানো আহিয়ে মৰ্টন পালোঁ দেখিছেনে বাৰু ইমান ধুনীয়াকৈ দিছে মৰ্টনটো লৈ লৈছোঁ এই বাইদেউগৰাকীয়ে দিছে দেই হাই কৈ দিয়ক এইটো মৰ্টন এয়া চাই গ'লোহি ময়ো তেনেকৈ গৈ বহিছিলোঁ মই ভাবিছিলোঁ যে মিটিঙত বহিছোঁ মিটিংখন চাম ওলাই গুচি যাম আৰু ক'ম যে মই এই ব্যৱসায়টো কৰিব সেই ধাৰণাটো লৈ পেলাই সোমাইছিল কিন্তু যেতিয়া প্ৰেজেণ্টেশ্যনটো মই চালোঁ সেই প্ৰেজেণ্টেশ্যনতে মোৰ ব্ৰেইনটো খেলি মেলি লগাই দিলে আৰু মিটিং হলৰ পৰা ওলাওঁতে অকলে এটা সিদ্ধান্ত ওলাইছোঁ যে এই বিজনেছটো কৰিম নহয় ভাল ধৰণে কৰিম আৰু সমগ্ৰ অসমত কৰিম
আৰু সেই প্ৰেজেণ্টেশ্যনটো আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। চাবলৈ ৰেডি আছে? ৰেডি আছে? পিছফালে সকলোৱে কোৱা নাই, ৰেডি আছে আপোনালোক? ৰেডি আছে? মই ডাঙৰকৈ ক'ব লাগিব, তেতিয়াহে আপোনালোকে ক'ব মানে। আচ্ছা, যি কি নহওক, তো বৰ্ডখনত এটা বস্তু দেখুওৱা হৈছিলে, আই আৰু ই। আই মানে হৈছে ইনকাম আৰু ই মানে হৈছে এক্সপেণ্ডিচাৰ। ইনকাম মানে উপাৰ্জন, আমি প্ৰত্যেকে জানো, আৰু এক্সপেণ্ডিচাৰ মানে হৈছে কি? খৰচা। আৰু তেখেতে কৈছিলে যে আমাৰ জীৱনৰ আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু কোনটো হয়, ইনকামটো নে খৰচাটো? আপোনালোকে কি ভাবে? আমাৰ জীৱনৰ আটাইতকৈ ইম্পৰ্টেণ্ট যিটো বস্তু এইটো কি বাৰু? ধেমাজি আহিছোঁ, দলং নথকা দিনৰ পৰা আহিছোঁ, আৰু দলং নথকা দিনত আমাক কৈছিল যে ধেমাজি ফালে যদি কেনেবাকৈ তই যাওঁ, অকল এশ মানুহৰ খানা খালে নহ'ব, চবৰে ঘৰতে খাব। কাৰণ কেলৈ ধেমাজি মানুহে যেতিয়া আলহী অহা পায় বা বিশেষকৈ ইটো পাৰৰ পৰা যদি কোনোবা আলহী আহে, তেতিয়া তেওঁলোকক চাবৰ কাৰণে, তেওঁলোকৰ লগত কথা পাতিবৰ কাৰণে তেওঁলোকৰ এটা বেলেগ হেঁপাহ আছে, থাকে নাথাকে? আগত আছিল, আজিকালি আছে নাই মই নাজানো। আৰু সেইটো হেঁপাহ মই আগত পাইছিলোঁ, আৰু সেইটো কাৰণে এটা বহুত ডাঙৰ এটা আপোন লাগে ইয়ালৈ, যিমান বাৰ আহোঁ সিমান বাৰ। সকলোকে ধন্যবাদ জনাইছোঁ, খুব সুন্দৰকৈ আজি মনোৰঞ্জন। এয়া ওলাই আহিলোঁ আৰু মাথা চাথা বিষাই গৈছে, চাহ অকণ খাবলৈ পোৱা নাই। দেখিছেনে বাৰু? পানী বটল তাকে লৈ লৈ ৰৈ আছোঁ। হোটেল এখনো নাই ইয়াত। ক'ত আছে বাৰু হোটেল? মোৰ দুখ লাগিছে। দেখিছেনে বাৰু মোৰ অৱস্থাটো? এই পানী বটল এটা লৈ পিনি মই এনেকৈ ৰৈ আছোঁ আৰু লোকৰ কাৰণে। কোনোডোখৰত ভাল হোটেল আছে বাৰু? কোনে জানে? জনাওক। আহিব হৈছেনে? এয়া অৱস্থা মোৰ হ'ব এতিয়া বুলি মিটিঙলৈ আহি। ল'ৰা এটা চলে যাব। দিনটো অপেক্ষাৰ অন্তত যেনে তেনে কৰি ধেমাজি টাউনখনত হোটেল বিচাৰি বিচাৰি এতিয়া এখন পাইছোঁহি দেই। এখন কি ৰাজ হোটেল হয়নে? এইখন ইমান টাইম বিচাৰিছোঁ, হিচাপ নাই। এতিয়া এখন যেনে তেনে পাইছোঁ, এখনতে সোমাই কিবা এটা খাওঁ, খাই মেলি যাম আৰু। দেখিছে নহয় অৱস্থা, মোৰ চুখ শুকাই গৈছে, খাবলৈ নাপায়। পৰঠা দুটা দেৰি হ'ব যদি নাখাওঁ। দেৰি নহয়, পৰঠা ৰেডি আছে, চাহ তে লাল চাহ দেৰি হ'ব। পানী খাবলৈ পানী বটল খাবা। বটল আনিছে নেকি? নাই না, মোৰ আজি তাকি আহি যাব। পৰিয়া আছে জানো বাইদেউ? সেইফালে বাইদেউৰ টীম খাই আছে, আমি খাবলৈ আহিছোঁ। খাম এতিয়া। মই কি খাব? পৰঠা। আমি পৰঠাকে খাওঁ আৰু। দুখীয়া মানুহ, বেলেগ খাবলৈ শক্তি নাইকিয়া হৈছে। পৰঠা আহি গৈছে দেই। কি বেলেগ চালাদ পৰঠা খাব লৈছোঁ। মা ইমান টান। পৰঠা খাই লওঁ নি? চাহ সেইফালে চাহ খাইছোঁ আৰু চাহ আমি পৰঠা। আমাৰ আদায় হ'বলৈ হ'ল। খাই লওঁ দেই। গাইজ দেখিছেনে বাৰু? এয়া এতিয়া বাছত বহি আছোঁ, ঘৰলৈ যাবলৈ ওলাইছোঁ। আৰু আজি ইমান হোটেল বিচাৰিলোঁ, লাষ্টত এখনেই হোটেল পালোঁ। সেইখনতে পৰঠা এটা খাই এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। আচলতে আজি দেওবাৰ, সেইকাৰণে দোকানখন বন্ধ নেকি সম্ভৱ। এতিয়া টাউনৰ পৰা ওলাব লৈছোঁ দেই। এয়া
গাড়ী এতিয়ালৈকে এৰাই নাই এই গৈছে আৰু আজিলে ভিডিঅ'টো সামৰিছোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পাম বাই বাই সকলোকে